হেল্ল' এভৰিৱান, আজি আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ নাৰ্জী ফুলৰ ওপৰত এটা ভিডিঅ'। আৰু এয়া আমাৰ ঘৰৰ ফুলি থকা নাৰ্জী ফুল হয়। আৰু দেখিছে কিমান ডাঙৰকৈ ফুলিছে। ফুলপাহে মানে ইমান ডাঙৰ ফুলিছে, গছজোপাই ভৰ ল'ব নোৱাৰা হৈ গৈছেগৈ। আৰু ইমান ডাঙৰকৈ ফুলিছে, দেখিও খুব ভাল লাগে। আৰু নাৰ্জী ফুলৰ এটা বিশেষ গুণ আছে, ই বহুত দিন ভালে থাকে। আৰু এইটো ভাঙিয়ে গৈছে, এইটো ফুল দেখিছে ভৰ ল'ব নোৱাৰি। আৰু নাৰ্জী ফুল বহুত দিন ভালে থাকে। আৰু বৰষুণ নপৰিলে ই প্ৰায় এমাহমান ধুনীয়াকৈ ফুলি থাকে। আৰু যদি বৰষুণ পৰে ফুলপাহ বেয়া হৈ যায়, সেইকাৰণে বৰষুণৰ পৰা আপোনালোকে ফুলপাহ বচাই ৰাখিব, ফুলটো ফুলাৰ পাছত গছজোপা। আৰু এইকেইদিন যিহেতু বতৰো বেয়া, আমাৰ সেইকাৰণে উলিওৱা সোমোৱা কৰি থাকিবলগীয়া হৈছে। দিনটোত যিহেতু সিহঁতক ৩-৪ ঘণ্টা ৰ'দ দৰকাৰ হয়েই, সেইটো কাৰণে ৰাতি বৰষুণ পৰে বুলি এবাৰ উলিয়াবলগীয়া হৈছে আৰু এবাৰ সোমোৱাবলগীয়া হৈছে। আৰু এয়া সুন্দৰকৈ কলি ওলাই আছে, এয়া ফুলা নাই, ফুলিব আৰু লাহে লাহে। আৰু ইয়াৰ কেয়াৰ আমি কেনেকৈ লৈছোঁ সেই তাকে আপোনালোকক আজি কওঁ বুলি ভাবিলোঁ। আৰু এয়া যিহেতু এয়া জোপোহা হৈ আহিছে গছজোপা, দেখিছে এজোপাত কলি দিয়া নাই, কলি ওলাব। আৰু এনেকৈ ডাঙৰ হৈ আহোঁতে ফুলজোপা ঠনধৰি অহাৰ পাছতে আগটো আপোনালোকে ভাঙি দিব যদি আপোনালোকৰ ফুলবোৰ ফুলা নাই। আৰু আগটো ভাঙি দিলে গছজোপা এনেকৈ ধুনীয়াকৈ জোপোহা হৈ আহে। গতিকে আমি এনেকৈ কলি দিয়াৰ আগে আগে আগবোৰ ভাঙি ভাঙি দিছিলোঁ। এয়া ধুনীয়াকৈ কলি ওলাইছে দেখিছে আপোনালোকে। আৰু আমাৰ ইয়াত সাৰ কি ব্যৱহাৰ কৰিছোঁ আমি, সাৰ বুলি ক'লে আমি প্ৰথমে মাটিতে ৰুইছিলোঁ, কিন্তু পাছত আমি ইয়াত অলপ কেঁচু সাৰ দিছিলোঁ, যিটো ভাৰ্মি কম্প'ষ্ট বুলি কোৱা হয়। আৰু কেঁচু সাৰটো ফুলৰ কাৰণে খুবেই ভাল হয় আৰু ফুলবোৰ খুব ধুনীয়া হয়। আৰু শুকান গোবৰো দিলে ফুলবোৰ ভাল হয়। আমি যিহেতু এইবাৰ শুকান গোবৰ দিয়া নাই, কিন্তু ভাৰ্মি কম্প'ষ্ট ব্যৱহাৰ কৰিছিলোঁ। আৰু ইয়াৰ আটাইতকৈ প্ৰয়োজনীয় মানে যিটো বস্তু ফুলটো বহুত ভালে ৰাখে আৰু ফুল গছজোপাও ভালে ৰাখে, ধুনীয়া কৰে। আৰু ফুলৰ কলিও বহুত দিয়াত সহায় কৰে। তাৰ মেইন ছিক্ৰেটটো হৈছে সেইটো DAP। আৰু আপোনালোকে মাহত এবাৰ DAP ইউজ কৰিব পাৰে, বহুত বেছি নহয়, কেইটামান DAP গোটাকৈ দি দিলে ফুলগছজোপাৰ ওচৰত ধুনীয়া হৈ থাকিব ফুলগছজোপা। আৰু ফুলৰো কলি বহুত দিব। আৰু এনেকৈ DAP মাৰ্কেটত এভেইলেবল, সাৰৰ দোকানত বিচাৰিলে আপোনালোকে পাব। আৰু সকলোৰে পৰিচিত DAP যিহেতু চিনি পায়। আৰু এনেকৈ ফুলবোৰ ফুলি থাকিলে নাৰ্জী ফুলবোৰ দেখিও খুব ভাল লাগে আৰু খুব ধুনীয়া হয়। ফুলবোৰ যেতিয়া ফুলি হৈ যাব, আপোনালোকে ফুলি হৈ যোৱাৰ পাছত ফুলবোৰ কেঁচি এখন দি পেলাই কাটি কাটি দিব, মৰহি যোৱা ফুলবোৰ। তেতিয়া গছজোপা ভালে থাকে আৰু ফুলি থকা ফুলবোৰৰ কাৰণেও ভাল হয়। অদৰকাৰী ফুলবোৰ এনেকৈ কাটি দিব। আৰু ইয়াৰ ফুলৰ গুৰিটো আপোনালোকে শুকাব নিদিব। ফুলি থকা ফুলত পানী যিহেতু বহুত দৰকাৰ হয়, আৰু সেইকাৰণে পানী আগবেলা পাছবেলা আপোনালোকে দি থাকিব। আৰু এটা কথা, ফুলবোৰত পানী দিওঁতে এইটো ধ্যান ৰাখিব যে টাবটো শুকাই আছে নে নাই। যিটো টাব শুকাই আছে সেইটো টাবতহে পানী দিব। এইটো নহয় যে ফুলত পানী দিবলৈ আহিছোঁ এফালৰ পৰা দি যাওঁ। কেতিয়াবা কিছুমান টাব ভিজি থাকে আৰু সেইটো টাবত অধিক পানী হৈ গ'লে ক্ষতিহে হয়। সেইটো কাৰণে চাই পেলাই পানীটো আপোনালোকে দিব। বেছি পানী য'ত প্ৰয়োজন নহয় ত'ত নিদিব পানীখিনি। আৰু DAPটো আপোনালোকে অলপ বেলেগ ধৰণৰ ব্যৱহাৰ কৰিব পাৰে ফুলৰ গুৰিত, ফুলবোৰ ভাল হ'বৰ কাৰণে। DAPটো কি কৰিব, ভাৰ্মি কম্প'ষ্টৰ লগত অলপমান DAP 1 বাল্টি পানীত তিয়াই থৈ দিব। আৰু 2 দিনমানৰ পাছত সেই পানীখিনি ফুলৰ গুৰিত অলপ অলপকৈ দি দিব। আৰু তেতিয়া ফুলৰ গুৰিত মানে যিটো সাৰৰ প্ৰয়োজন হয়, ধুনীয়াকৈ সাৰটো সিহঁতি পাই যোৱাৰ পাছত ফুলজোপাও খুব ধুনীয়া গঠন হয়। আৰু ফুলো বহুত দিয়ে ফুলজোপাই, ভাল হয় ফুলবোৰ, ধুনীয়া হয় দেখিবলৈ। আৰু আপোনালোকে এনেদৰে ব্যৱহাৰ কৰি এবাৰ চাব, নিশ্চয় ইয়াৰ ভাল ফল পাব বুলি আশা ৰাখিছোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়, চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। অন্য এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে সোনকালে আপোনালোকক আকৌ লগ পাই আছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।